কৰি গুলীচালনা গুলীবিদ্ধ হৈছে দুজনকৈ ইউপিপিএল কৰ্মী গুলীবিদ্ধ পশ্চিম কুমাৰিকাটা প্ৰাইমেৰী সমিতিৰ সভাপতি ধৰণীধৰ বড়ো গুলীবিদ্ধ আনগৰাকী ইউপিপিএল কৰ্মী ৰাজু বসুমতাৰী বিজেপি প্ৰাৰ্থী বিশ্বজিৎ দৈমাৰীৰ ঘনিষ্ঠই কৰিছিল এই গুলীচালনা বিশ্বজিৎ দৈমাৰীৰ ঘনিষ্ঠ এমচিএলএ বিজিত গৌৰা নাৰ্জাৰীয়ে কৰিছিল গুলীচালনা পৰাজয়ৰ আশংকাত বিশ্বজিৎ দৈমাৰীৰ সমৰ্থকে হেৰুৱাইছে হিতাহিত জ্ঞান আৰু তাৰ পাছতে সকলো নিৰ্বাচনী আচৰণ বিধি ভংগ কৰি গুলীচালনাৰ দৰে জঘন্য অপৰাধৰ আশ্ৰয় লৈছে এতিয়া তামুলপুৰৰ পানবাৰী কুমাৰিকাটাত এই গুলীচালনাৰ ঘটনা সংঘটিত হৈছে ইউপিপিএলৰ কৰ্মীলৈ লক্ষ্য কৰি গুলীচালনা গুলীবিদ্ধ হৈছে দুজনকৈ ইউপিপিএল কৰ্মী গুলীবিদ্ধ পশ্চিম কুমাৰিকাটা প্ৰাইমেৰী সমিতিৰ সভাপতি ধৰণীধৰ বড়ো গুলীবিদ্ধ আনগৰাকী ইউপিপিএল কৰ্মী ৰাজু বসুমতাৰী বিজেপিৰ প্ৰাৰ্থী বিশ্বজিৎ দৈমাৰীৰ ঘনিষ্ঠই কৰিছিল গুলীচালনা বিশ্বজিৎ দৈমাৰীৰ ঘনিষ্ঠ এমচিএলএ বিজিত গৌৰা নাৰ্জাৰীয়ে কৰিছিল গুলীচালনা আমি দৃশ্যাংশ দেখুৱাইছো বৰ্তমান চিকিৎসালয়ত আছে চিকিৎসকৰ নিৰীক্ষণত আছে ব্যক্তিগৰাকী সমান্তৰালভাৱে ইউপিপিএল কৰ্মীলৈ লক্ষ্য কৰি গুলীচালনা সংঘটিত কৰিছিল পৰাজয়ৰ আশংকাত বিশ্বজিৎ দৈমাৰীৰ সমৰ্থকে হেৰুৱাইছে হিতাহিত জ্ঞান আমি জনাইছো এবাৰ বিশ্বজিৎ দৈমাৰীৰ সমৰত আন এগৰাকী শক্তিশালী প্ৰতিদ্বন্দ্বী তথা ইউপিপিএলৰ মুৰব্বী প্ৰমোদ বড়ো সমান্তৰালভাৱে বিধানসভাৰ অধ্যক্ষ এফালে বিশ্বজিৎ দৈমাৰী আনফালে প্ৰমোদ বড়ো আমি জনাইছো যে তুমুল প্ৰতিদ্বন্দ্বিতা হ'ব দুয়োৰে মাজত কিন্তু তাৰ পূৰ্বে এতিয়া নিৰ্বাচনী হিংসাত্মক কাৰ্যকলাপ পৰিলক্ষিত হৈছে বড়োভূমিত তামুলপুৰৰ পানবাৰী কুমাৰিকাটাত গুলীচালনাৰ ঘটনা ইউপিপিএল কৰ্মীলৈ লক্ষ্য কৰি গুলীচালনা গুলীবিদ্ধ হৈছে দুজনকৈ ইউপিপিএল কৰ্মী গুলীবিদ্ধ পশ্চিম কুমাৰিকাটা প্ৰাইমেৰী সমিতিৰ সভাপতি ধৰণীধৰ বড়ো বৰ্তমান সংকটজনক অৱস্থাত চিকিৎসাধীন তেওঁ চিকিৎসকৰ নিৰীক্ষণত আছে তেওঁৰ গাত গুলী লাগিছে আমি দৃশ্যাংশ দেখুৱাইছো তেওঁৰ মুখমণ্ডলত গুলী লগা পৰিলক্ষিত হৈছে গুলীবিদ্ধ আনগৰাকী ইউপিপিএল কৰ্মী ৰাজু বসুমতাৰী বিজেপি প্ৰাৰ্থী বিশ্বজিৎ দৈমাৰীৰ ঘনিষ্ঠই কৰিছিল এই গুলীচালনা সেয়া ইতিমধ্যে স্পষ্ট হৈ পৰিছে নিৰ্বাচনৰ কেইঘণ্টামান পূৰ্বে অসৎ পথ অৱলম্বন কৰিছে একাংশ নেতাৰ ভেৰুনীয়া গুণ্ডা বা একাংশ নেতাৰ সতীৰ্থই এনে কাণ্ড সংঘটিত কৰিছে পৰাজয়ৰ ভয়ে এতিয়া এক প্ৰকাৰৰ আমি জনাইছো যে মূৰত ধৰিছে এইসকল সমৰ্থকৰ বিশ্বজিৎ দৈমাৰীৰ ঘনিষ্ঠ এমচিএলএ বিজিত গৌৰা নাৰ্জাৰীয়ে কৰিছিল এই গুলীচালনা পৰাজয়ৰ আশংকাত বিশ্বজিৎ দৈমাৰীৰ সমৰ্থকে হেৰুৱাই পেলাইছে হিতাহিত জ্ঞান গুলীচালনাৰ দৰে নিকৃষ্ট কাণ্ড সংঘটিত কৰিবলৈ কুণ্ঠাবোধ কৰা নাই সেইসকল সমৰ্থকে সমান্তৰালভাৱে বড়োভূমি এতিয়া উত্তপ্ত হৈ পৰিছে এই সমগ্ৰ ঘটনাৰ পিছতে চাৰিওফালে এক হুৱাদুৱাময় পৰিস্থিতিৰ সৃষ্টি হৈছে যিহেতু এতিয়া নিৰ্বাচনী আইন বা বিধি ইতিমধ্যে বলবৎ হৈ আছে ৰাজ্যত সমগ্ৰ ৰাজ্যতে নিৰ্বাচন আয়োগৰ বা নিৰ্বাচনী যিসমূহ বিধি আইন সেইসমূহ বলবৎ হৈ আছে গতিকে এনে সময়ছোৱাত মাৰণাস্ত্ৰ ব্যৱহাৰ কৰাটো দূৰৰ কথা মাৰণাস্ত্ৰ কঢ়িয়াই নিয়াটো এটা অপৰাধ হিচাপে গণ্য কৰা যায় গতিকে তেনে অৱস্থাত তামুলপুৰৰ পানবাৰীৰ এই ঘটনাই স্বাভাৱিকভাৱে চাঞ্চল্যৰ সৃষ্টি কৰিছে পানবাৰী কুমাৰিকাটাত গুলীচালনাৰ ঘটনা ইউপিপিএল কৰ্মীলৈ লক্ষ্য কৰি গুলীচালনা গুলীবিদ্ধ হৈছে দুজনকৈ ইউপিপিএল কৰ্মী গুলীবিদ্ধ পশ্চিম কুমাৰিকাটা প্ৰাইমেৰী সমিতিৰ সভাপতি ধৰণীধৰ বড়ো